এটি নতুন ভিডিঅ'ৰ সৈতে সকলোকে স্বাগতম জনাইছোঁ। ঘৰত যিহেতু আমি তিনিটাই প্ৰাণী আৰু আবেলিপৰত বিশেষকৈ তিনিওটাই খুটখাটকৈ কিবা নহয় কিবা অকণমান কৰি থাকোঁ। তো আজিও তাৰ ব্যতিক্ৰম নহয়। জলকীয়া কেইজোপামান ৰুইছিলোঁ, লাগিব ধৰিছে আৰু বতাহ বৰষুণৰ কাৰণে গুৰিটো কোমল হৈ পেলাই বাগৰি পৰিছিল। তো মই সেয়ে খুটি পুটি বান্ধি দিলোঁ যাতে বতাহ বৰষুণত বাগৰি নাযায়। আৰু আগটোত অকণ ভিৰ হৈছে, লাগিছে যিহেতু লাগিব ধৰিছে। গছজোপা তেনেই সৰু, তাতে ওপৰটো ভিৰ হৈছে, সেয়ে বান্ধি দিলোঁ। আৰু পাপায়ো সেইপিনে পটলৰ জাক এখন দি আছিলে, বাগৰি পৰিছিল বৰষুণত। তো তিনিটো এনেকৈ লাগি থাকোঁ আৰু ভাল পোৱা কামবোৰ কৰি থাকোঁ। এইখিনি সময় আমাৰ কাৰণে খুবেই বিশেষ, কাৰণ এনেইতো তিনিওজনে তিনিওটাৰ কামত ব্যস্ত হৈ থকা যায়। মায়ে ঘৰৰ কামত, পাপাই বজাৰ সমাৰ আৰু মই চিলাইৰ কামত, দহি গোঠা সেইবোৰ কামত ব্যস্ত হৈ থাকোঁ। এইখিনি সময় যিখিনি সময়ত আমি তিনিওটাই একেলগে সময় পাৰ কৰোঁ, তো তিনিওটাই তিনিওটাৰ কামত লাগি আছোঁ একেলগে। তাৰ মাজত কথা বতৰাও চলি থাকে। তো ভাল লগা কামবোৰ কৰি ভাল পাওঁ। প্ৰকৃতিৰ লগত সময় কটাই ভাল পাওঁ। মনটো ভাল লাগে আচলতে। যিখিনি দৈনন্দিন জীৱনৰ যিখিনি দুখ ভাগৰ সকলোখিনি এইবোৰ কামৰ ক্ষেত্ৰত নোহোৱা হৈ যায়, কামৰ বাবেই নোহোৱা হৈ যায়। কৰি ভাল পাওঁ। পাপাও খেতিৰ লগত জড়িত আছিল আগৰ পৰাই, যিহেতু কৰি ভাল পায়। আৰু সেই বস্তুখিনি আচলতে পাপাৰ পৰাই আহিছে। পাপাই যিহেতু খেতি বাতিৰ লগত জড়িত, মাটিৰ মানুহ, মাটিৰ লগত জড়িত হৈ থাকি ভাল পাওঁ। এইজোপা জলকীয়াও ভাঙি গৈছিল, তামোল গছ এজোপা পৰিছিল, তো পৰি পেলাই অকণ ভাঙি গৈছে, আগটো ভাঙি গৈছিল। সেয়ে বাকীখিনি বান্ধি দিলোঁ। মায়ে বান্ধি দিছে, মই ধৰিছোঁ। আৰু লগতে মোবাইলটো ৰাখিছোঁ, বোলো আপোনালোকৰ লগতো ভগাই লওঁ, কিনো কৰিছোঁ, কেনেকৈনো সময়বোৰ পাৰ কৰোঁ। আৰু এইবোৰে আচলতে পিছলৈ গৈ স্মৃতি হ'ব। সেয়ে ফেচবুকত নতুবা ইউটিউবত স্মৃতিবোৰ সাঁচি ৰাখিছোঁ। লগতে আপোনাৰ লগত এই কালাঞ্চোজোপা এতিয়াহে ফুলিব ধৰিছে। ফুলা সময় পাৰ হৈ গ'ল, এতিয়া কলি মেলিছে। জলকীয়াজোপাৰ কাষতেই গুজি থৈ দিছিলোঁ ঠানি এটা। চাৰিওপিনে বন হৈছে আৰু জোক বহুত বেছি। এইজোপা হৈছে ভোট জলকীয়া, ঠন ধৰি উঠিছে বাৰু, চেহেৰা ভালেই। তলৰ পাতবোৰ ছিঙি দিছোঁ, ছিঙি দি পেলাই এই দুজোপা বান্ধি দিলোঁ। মায়ে বান্ধি দিছে বাৰু, মই আৰু এইটো জলকীয়া ছিঙি পৰি আছিল। এনেকৈ সময়বোৰ পাৰ কৰিছোঁ, স্মৃতিবোৰ সাঁচি ৰাখিব বিচাৰিছোঁ। সময়বোৰতো পাৰ হৈ যাব, কিন্তু স্মৃতিবোৰ ৰৈ যাব চিৰদিনৰ বাবে। এইবোৰ কাহিনী হ'ব কেতিয়াবা। তো এনেকৈয়ে সময়বোৰ পাৰ কৰোঁ, ভাল লগা কামবোৰ কৰি যাওঁ আৰু আপোনালোকৰ লগতো ভগাই লৈ যাওঁ। যিহেতু আপোনালোকো মোৰ এটি পৰিয়াল, আশা কৰোঁ আপোনালোকে ভাল পাব। আৰু যদিহে ভাল পায় তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। আৰু যদি ফেচবুক পেজত চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰি দিব। আকৌ এটি নতুন আবেলিৰ সৈতে, লগতে এটি নতুন ভিডিঅ'ৰ সৈতে সকলোকে নিশ্চয়কৈ লগ পাম। সকলোৱে ভালে থাকক, ভালে ৰাখক আপোনাৰ মনটো ভাল লগাবলৈ কামবোৰ কৰি যাওক। নিজৰ বাবে অকণমান সময় উলিয়াওক। আজিলৈ আহিছোঁ। জয় মহাকাল।